জনাইছোঁ আপোনালোকক সকলোকে মোৰ এই নতুন ইউটিউব চেনেললৈ। আজি আমি উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত। ব্ৰহ্মপুত্ৰ বুলি ক'লে ভুল হ'ব, এইটো মানে এইডোখৰ এয়াৰহুটি বুলি কয়। জেগাডোখৰ ভালকৈ নাজানো। আমি আছোঁ ইটো পাৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু যাবলৈ নোৱাৰিলোঁ, সম্ভৱ নহ'ল। বৰ্তমান আমাৰ হাতত নাও নাই, চলাবলৈও নাজানো। এয়া নৈ পাৰত দেখিছে নাই? কিবা বিচাৰি পোৱাৰ আগতে ঘূৰি ফুৰিছোঁ আৰু নদীখনৰ কিনাৰতে। ভাল লাগিছে মানে পৰিৱেশটো। আমাৰ ঘৰ ফালে যি তেনেকুৱা ধৰণৰ পৰিৱেশ নাই। ফুটবল খেললৈ যাম। খেলিবলৈ নাজানো, আচলতে চাবলৈহে যাম দেই। তাত কিবা কিবি থাকে আৰু চাবলৈ যাম। আৰু আমাৰ এনেকৈ ইণ্টাৰভিউ হৈ গ'ল, মই যে অকণমান মাজলৈ গৈছিলোঁ আৰু এতিয়া বাইহঁতৰ ঘৰলৈ গৈ আছোঁ। বাইহঁতৰ পৰা